Hello everyone, welcome back to my channel. মই আজি পুনৰ জিকেৰ নতুন এটা ইম্পৰ্টেন্ট সিৰিজ লৈ আহিছোঁ। এই সিৰিজটো পেৰিছ অলিম্পিক 2024 ৰ ওপৰত প্ৰস্তুত কৰিছোঁ। ইয়াতে আপোনালোকক মই 10টা প্ৰবেবল কোৱেশ্চন আনসাৰ্স দিম আৰু আপোনালোকে যদিহে APSC প্ৰিলিমছ, ADRE, আসাম পুলিচ, DME, CDPO বা SSC ৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্ট আমি কোৱেশ্চন আনসাৰটোলৈ যোৱাৰ আগতে আমি প্ৰথমতে অলিম্পিকৰ ওপৰত কেইটামান ইনফৰমেশ্যন জানি লওঁ। অলিম্পিক গেমছ ৱাজ অৰিজিনেটেড ফ্ৰম গ্ৰীচ, এনচিয়েণ্ট গ্ৰীচ। অলিম্পিক ক'ত উৎপত্তি হৈছিলে? গ্ৰীচ দেশত, এইটো মনত ৰাখিব। আৰু ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ৱাজ ফৰ্ম ইন 1894। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি গঠন কৰা হৈছিলে 1894 চনত। বেৰন ডি কোভাৰটিন অৰ পিয়েৰি ডি কোভাৰটিন ইজ ন'ন এজ ফাদাৰ অফ মডাৰ্ণ অলিম্পিক্স। আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক কোৱা হয়? বেৰন ডি কোভাৰটিন বা পিয়েৰি ডি কোভাৰটিন। তেওঁ ফ্ৰান্সৰ এজন বিখ্যাত ব্যক্তি আছিলে। তেখেতক কি বুলি কোৱা হয়? ফাদাৰ অফ মডাৰ্ণ অলিম্পিক। ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক ৱাজ হেল্ড ইন এথেন্স ইন 1896। এইটো মনত ৰাখিব। প্ৰথম অলিম্পিক ক'ত হৈছিলে? আধুনিক অলিম্পিক ক'ত হৈছিলে? গ্ৰীচ দেশৰ এথেন্স চহৰত 1896 চনত। তাৰপিছত অলিম্পিক ফ্লেগ হেজ 5 ৰিংছ হুইচ ৰিপ্ৰেজেণ্ট 5 কণ্টিনেণ্ট। অলিম্পিকৰ কেইটা ৰিং আছে? 5টা ৰিঙে 5টা মহাদেশক সূচায়। সেইকেইটা হ'ল দেট ইজ আমেৰিকা। ইয়াতে আমেৰিকাক একেলগে দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকাক একেলগে এইটো ইয়াতে আমেৰিকা বুলি দিছে। তাৰপিছত এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু অচিয়ানিয়া, এই 5টা মহাদেশক ৰিপ্ৰেজেণ্ট কৰে। অলিম্পিকৰ মটো অৰ্থাৎ মূল মন্ত্ৰ হ'ল চাইটিয়াছ, আল্টিয়াছ আৰু ফৰ্টিয়াছ। এইটো লেটিন ভাষাৰ শব্দ হয়, চাইটিয়াছ, আল্টিয়াছ, ফৰ্টিয়াছ। ইয়াৰ ইংৰাজী মিনিংটো কি হ'ব? হায়াৰ অফ ফাষ্টাৰ, হায়াৰ এণ্ড ষ্ট্ৰংগাৰ। সেইকেইটা হ'ল অলিম্পিকৰ মটো। আৰু বৰ্তমান অলিম্পিকৰ প্ৰেছিডেণ্ট হ'ল থমাছ বেক। সেইটো মনত ৰাখিব। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে আহিব পাৰে আপোনালোকৰ পৰীক্ষাত। হু ইজ দ্য কাৰেণ্ট প্ৰেছিডেণ্ট অফ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, তেনেকুৱাকৈ আহিব পাৰে। তেতিয়া আমি কাক দিব লাগিব? থমাছ বেক। সেইটো আপোনালোকে নোট কৰি থ'ব। এতিয়া আহক আমি মূল কুৱেশ্যন আনচাৰ চিৰিজটো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হ'ল দ্য পেৰিছ অলিম্পিক 2024 ৱাজ দ্য ডেছ এডিশ্যন অফ অলিম্পিক্স। পেৰিছ অলিম্পিক 2024 হ'ল অলিম্পিকৰ ডেছতম সংস্কৰণ। এতিয়া কিমানতম হয় এইটো আমি আনচাৰ কৰিব লাগে। অপশ্যন কেইটা হ'ল 32nd, 33rd, 34th, 35th। ইয়াৰ আনচাৰ কি হ'ব? এইবাৰৰ অলিম্পিক 2024 পেৰিছ অলিম্পিক হ'ল এইটো 33তম সংস্কৰণ। অলিম্পিকৰ 33তম সংস্কৰণ হয়। আমি কেইটামান ইয়াতে আমি এডিশ্যনেল ইনফৰমেশ্যন জানি লওঁ। পেৰিছ অলিম্পিক 2024 হ'ব লাগিছিলে, 14 হৈ আছে। 24 হেল্ড ফ্ৰম 26 জুলাই টু 11 জুলাই। 2024 অলিম্পিক 26 জুলাইৰ পৰা 11 আগষ্টলৈকে হৈছিলে। আৰ্লিয়াৰ পেৰিছ হোষ্টেড অলিম্পিক্স ইন 1900 and 1924। 2024 লগতে পেৰিছ চহৰত আৰু কেতিয়া অলিম্পিক হৈছিলে? 1900 চনৰ অলিম্পিক আৰু 1924 চনৰ অলিম্পিক আয়োজন কৰা হৈছিলে। তাৰপিছত এইবাৰৰ অলিম্পিকত 10,500 এথলিটছে ভাগ লৈছিলে। তাৰে ভাৰতৰ পৰা কেইজন গৈছিলে? 117 জন। ভাৰতৰ পৰা 117 জন খেলুৱৈ এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিলে। এইটো আপোনালোকে নোট কৰা দৰকাৰ, কাৰণ এইটো কুৱেশ্যন হিচাপে আহিব পাৰে। ফ্লেগ বিয়াৰাৰ অফ ইণ্ডিয়ান কণ্টিনজেণ্ট ইন অপেনিং চেৰিমনি কোন আছিলে? অপেনিং চেৰিমনিত ফ্লেগ বিয়াৰাৰ PV সিন্ধু আৰু শৰৎ কমল। PV সিন্ধুকটো সকলোৱে জানে, বেডমিণ্টন খেলুৱৈ হয়, আৰু শৰৎ কমল হ'ল টেবুল টেনিছ খেলুৱৈ। মনত ৰাখিব, শৰৎ কমল হৈছে ইণ্ডিয়াৰ টেবুল টেনিছ খেলুৱৈ। আৰু ক্লজিং চেৰিমনিত কোনে ফ্লেগ বিয়াৰ হিচাপে আছিলে? মনু ভাকেৰ আৰু PR শ্ৰীজেশ। মনু ভাকেৰক চাগে আপোনালোকে সকলোৱে গম পাইছে, নিউজত এইকেইদিন আছিলে। মনু ভাকেৰ দুটাকৈ ব্ৰঞ্জৰ পদক পাইছিলে, আৰু PR শ্ৰীজেশ হ'ল আমাৰ ভাৰতৰ হকী খেলুৱৈ। চ' সেই দুজন ক্লজিং চেৰিমনিত ফ্লেগ বিয়াৰ হিচাপে
আমাৰ ভাৰতৰ হৈ ফ্লেগ বিয়াৰাৰ আছিলে সো আহক আমি নেক্সট কোৱেশ্চন লওঁ হোৱাট ৱাজ দ্য মটো অফ পেৰিছ অলিম্পিক 2024 পেৰিছ অলিম্পিক 2024ৰ মটো অৰ্থাৎ মূল মন্ত্ৰ কি আছিলে অপশ্যন কেইটা হ'ল ৰকিং দ্য কণ্টিনেণ্ট ইউনাইটেড বাই ইমোশ্যন গেমছ ৱাইড অপেন আউট অফ দিছ ৱৰ্ল্ড ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি গেমছ ৱাইড অপেন এইটো আছিলে 2024 পেৰিছ অলিম্পিকৰ মূল মন্ত্ৰ এইটো মনত ৰখা দৰকাৰ আৰু এইকেইটা হ'ল ৰকিং দ্য কণ্টিনেণ্ট এইটো 2024 এইটো কোপা আমেৰিকা আপোনালোকে জানে চাগে কোপা আমেৰিকা ফুটবল টুৰ্ণামেণ্ট হয় এই কোপা আমেৰিকা মূল মন্ত্ৰ আছিলে ৰকিং দ্য কণ্টিনেণ্ট তাৰপিছত ইউনাইটেড বাই ইমোশ্যন আছিলে এইটো 2020 টকিঅ' অলিম্পিকৰ মূল মন্ত্ৰ আছিলে তাৰপিছত আউট অফ দিছ ৱৰ্ল্ড এইটো হৈছে 2024 T20 বিশ্বকাপৰ এইটো থিম সং আছিলে আউট অফ দিছ ৱৰ্ল্ড সো এই গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন মনু ভাকেৰ won 2 bronze medals in which sport of Olympic 2024 মনু ভাকেৰে দুটাকৈ ব্ৰঞ্জৰ পদক কোনটো খেলত লাভ কৰিছিল এইটো অপশ্যন কেইটা হ'ল আৰ্চাৰী টেবল টেনিছ বেডমিণ্টন শ্বুটিং কিহত লাভ কৰিছিলে এইটো আছিলে অপশ্যন ডি শ্বুটিঙত মনু ভাকেৰে দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় মনু ভাকেৰ এতিয়া চাই লওক মনু ভাকেৰ বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু won 2 medals in a single Olympic এইটো মনত ৰাখিব মনু ভাকেৰে হৈছে একমাত্ৰ ইণ্ডিয়ান ওমেন ভাৰতীয় মহিলা যিয়ে দুটাকৈ পদক এটা অলিম্পিকতে দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এইটো আপোনালোকে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে এইটো আহিব পাৰে নেক্সট হ'ল she won bronze in 10 meter air pistol and mixed 10 meter air pistol events in with সৰবজিত সিং ক'ত পাইছিলে 10 মিটাৰ এয়াৰ পিষ্টল আৰু এটা মিক্স 10 মিটাৰ এয়াৰ পিষ্টল এইটো সৰবজিত সিঙৰ লগত একেলগে পাইছিলে গতিকে দুটাকৈ পদক মনু ভাকেৰে পাইছিল নেক্সট কুৱেশ্যন হাউ মেনি কাণ্ট্ৰিজ পাৰ্টিচিপেটেড ইন পেৰিছ অলিম্পিক 2024 অলিম্পিকত মুঠ কেইখন দেশে ভাগ লৈছিল এইটো টোটেল আছিলে অপশ্যন কেইটা হ'ল 193 197 203 206 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 206 আচলতে ইয়াতে মেইনলি 204খনহে দেশ আছিলে বাকী দুখন হ'ল AIN আৰু EOR AIN মানে হৈছে এইটো কোৱালিফাইড এথলিটছ উইথ ৰাছিয়ান এণ্ড বেলাৰুছিয়ান পাছপৰ্ট যিসকল এতিয়া যিহেতু এইবাৰ ৰাছিয়া আৰু বেলাৰুছক অলিম্পিকত খেলিবলৈ সুযোগ দিয়া নাছিল সেইকাৰণে ৰাছিয়া আৰু বেলাৰুছৰ যিসকল খেলুৱৈ তেওঁলোকে যদিহে অংশগ্ৰহণ কৰিব বিচাৰে অলিম্পিকত তেওঁলোকক সুবিধা দিয়া হৈছিলে আৰু তেওঁলোকে AIN কেণ্ডিডেট হিচাপে AIN মানে হৈছে ইণ্ডিভিজুৱেল নিউট্ৰেল এথলিটছ সেই হিচাপে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু EOR মানে হৈছে যিসকল ৰিফিউজি কাৰণ যিহেতু ৰিফিউজিসকলৰ নিজা দেশ নাই তেওঁলোকৰ এটা টীম আছিলে এইটো হ'ল EOR হিচাপে তেওঁলোকে খেলিছিলে এই দুটা লগাই পেলাই টোটেল 206 আছিলে কিন্তু মেইনলি দেশ আছিলে 204খন সেইটো আপোনালোকে জনাটো দৰকাৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য গলকিপাৰ অফ ইণ্ডিয়ান মেন্স হকি টিম ইন পেৰিছ অলিম্পিক 2024 পেৰিছ অলিম্পিক 2024ত ভাৰতীয় হকী দলৰ গলকিপাৰ কোন আছিল ইয়াৰ অপশ্যন কেইটা হ'ল PR শ্ৰীজেশ হৰমনপ্ৰীত সিং যুগৰাজ সিং অভিষেক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এইটো হ'ব অপশ্যন এ PR শ্ৰীজেশে কি কৰিছিলে ভাৰতীয় হকী দলৰ গলকিপাৰ আছিলে আৰু তেওঁ ক্লজিং চেৰিমনি অলিম্পিকৰ ক্লজিং চেৰিমনি ভাৰতৰ হৈ কি কৰিছিলে ফ্লেগ বিয়াৰ হিচাপে মনু ভাকেৰৰ লগত একেলগে ফ্লেগ বিয়াৰ হিচাপে আছিলে আৰু মনু ভাকেৰ কি আছিলে আগতে ইণ্ডিয়ান হকী দলৰ কেপ্টেইনো আছিলে তেওঁক খেল ৰত্ন বঁটা 2021 চনত দিয়া হৈছিল আৰু পদ্মশ্ৰী 2017ত তেখেত খেল শেষ হোৱাৰ পিছতে ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে সো এইটো ইম্পৰ্টেণ্ট হয় আৰু তেখেতৰ জাৰ্চি আছিলে কি 16 আছিলে
এই জাৰ্চিটো তেখেতৰ সন্মানাৰ্থে ভাৰতীয় হকী ফেডাৰেশ্যনে কি কৰিলে এইটো ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে তাৰ মানে এতিয়াৰ পৰা 16 জাৰ্চিটো কোনো পিন্ধিব নোৱাৰিব নেক্সট কুৱেশ্যন হাউ মেনি নিউ স্পৰ্টছ আৰ এডেড টু অলিম্পিক 2024 পেৰিছ অলিম্পিক 2024ত নতুনকৈ কেইখন খেল অন্তৰ্ভুক্ত কৰা হৈছিল অপশ্যন কেইটা হ'ল 4 5 6 7 ইয়াৰ শুদ্ধটোৰ কি হ'ব 4খন খেলক নতুনকৈ এবাৰ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিলে একেখন হ'ল স্কেটবৰ্ডিং স্পৰ্ট ক্লাইম্বিং সাৰ্ফিং আৰু ব্ৰেকিং এই 4টা খেল আছিলে আৰু টোটেল খেল আছিলে মুঠ 32টা তাৰে 329 ইভেন্ট আছিলে বাকি বেসবল কাৰাটে সফটবল এই 3টা এবাৰ অলিম্পিকত নাছিলে এবাৰ এইটো ৰিমুভ কৰা হ'ল নেক্সট কুৱেশ্যন ইণ্ডিয়া ওৱান হাউ মেনি মেডেলছ ইন অলিম্পিক্স 2024 কেইটা মেডেল ভাৰতে লাভ কৰিলে এবাৰ অলিম্পিকত একেটা হ'ল 4 5 6 7 শুদ্ধটোৰ কি হ'ব এইটো হ'ব 6 অপশ্যন চি 6টা মেডেল লাভ কৰিবলৈ সক্ষম হয় ইয়াৰে এটা হ'ল সিলভাৰ 5টা ব্ৰঞ্জ আৰু ভাৰতৰ পজিশ্যন কিমান আছিলে 71তম 71st পজিশ্যন নেক্সট কুৱেশ্যন ভিনেছ ফগাট ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ ভিনেছ ফগাট কি খেলৰ লগত জড়িত ৱেইট লিফটিং ৰেছলিং বক্সিং শ্বুটিং এইটো আপোনালোকে জানিব লাগে কাৰণ এইটো খুব নিউজত আছিলে এইটো হ'ল অপশ্যন বি ৰেছলিং ভিনেছ ফগাট ৰেছলিঙৰ লগত জড়িত আৰু তেওঁ ভাৰতৰ হৈ অলিম্পিকত এবাৰ অলিম্পিকত 50 কেজি ফ্ৰী ষ্টাইল কেটেগৰীত খেলিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল অলিম্পিকত গ'ল্ড মেডেল মেটছত মানে ফাইনেল মেটছত কি হ'ল তেওঁ খেলিবলৈ সুযোগ নাপালে কাৰণ তেখেতৰ ৱেইটটো 100 গ্ৰাম বেছি হৈছিল সেই ৱেইটৰ কাৰণে ফগাটক ডিছকোৱালিফাইড কৰা হ'ল সেইটো কাৰণে তেওঁ খেলাৰ চান্স নাপায় তাৰ লগে লগে ভিনেছ ফগাটে ৰিটায়াৰমেণ্টৰ ঘোষণা কৰিলে সো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মনত ৰখা দৰকাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য গিভেন পেয়াৰ্ছ অফ প্লেয়াৰ এণ্ড স্পৰ্টছ ইজ নট কাৰেক্টলি মেটছ তলত দিয়া কোনটো খেলুৱৈ আৰু খেলৰ যোৰা শুদ্ধ নহয় ইয়াতে খেলুৱৈ আৰু তেওঁলোকে খেলৰ নাম দিয়া আছে এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ নহয় নীৰজ চোপ্ৰা প্ৰথম এটো হ'ল নীৰজ চোপ্ৰা জেভলিন এইটো ঠিকই আছে কাৰণ নীৰজ চোপ্ৰাই জেভলিন খেলে এবাৰ নীৰজ চোপ্ৰাই কি পাইছে সিলভাৰ মেডেল পাইছিলে জেভলিনত স্বপ্নিল কুশালে এইটো শ্বুটিং এইটো কাৰেক্ট আছে স্বপ্নিল কুশালেও এবাৰ শ্বুটিঙত ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হয় অৰমান চেৰাৱত বক্সিং নহয় এইটো কি হ'ব লাগিছিলে ৰেছলিং কাৰণ ৰেছলিঙতহে অৰমান চেৰাৱতে এবাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ কোনটো কেটেগৰীত খেলিছিলে এইটো 57 কেজি ফ্ৰী ষ্টাইল কেটেগৰী এইটো মনত ৰাখিব অৰমান চেৰাৱত ৰেছলিঙৰ লগতহে জড়িত আৰু তেওঁ 21 বছৰ 24 দিনতে কি কৰিলে অলিম্পিকৰ মেডেল পাবলৈ সক্ষম হয় আৰু ভাৰতৰ কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হয় একেবাৰে কনিষ্ঠতম খেলুৱৈ হিচাপে 21 বছৰ 24 দিনত অৰমান চেৰাৱতে অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হয় আৰু হৰমনপ্ৰীত সিং হৈছে আমাৰ ইণ্ডিয়ান হকী দলৰ কেপ্টেইন এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ চিটি উইল হোষ্ট দ্য অলিম্পিক্স 2028 কোনখন চহৰে 2028 চনৰ অলিম্পিক আয়োজন কৰিব ইয়াৰ অপশ্যন কেইটা হ'ল কি আছে লছ এঞ্জেলেছ ব্ৰিছবেন বাৰ্লিন বেংকক ইয়াৰ শুদ্ধটোৰ কি হ'ব এইটো হ'ল অপশ্যন এ লছ এঞ্জেলেছ তো ইউএছএত আছে ইউএছএৰ লছ এঞ্জেলেছত 2020 অলিম্পিক খেল আয়োজন কৰা হ'ব ব্ৰিছবেনত 2032 এইটো মনত ৰাখিব 2032 চনৰ অলিম্পিক হ'ব ব্ৰিছবেনত এইটো মনত ৰখা দৰকাৰ সো আজিৰ সিৰিজটোত ইমানখিনি আপোনালোকে যদিহে ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব